সকলোকে মই আপোনালোকলৈ আজি লৈ আনিছোঁ আমৰ জেলি। এয়াও মোৰ ঘৰৰে আম, অলপ অলপ পকা, বৰ বেছি পকা নহয়, অকণ ঢিলা হৈ আছে। গতিকে এইখিনি মই এতিয়া কাটি কেনেকৈ জেলি বনাম তাকে আপোনালোকক দেখাম। এইখিনি মই এতিয়া এনেকৈ কাটি ল'ম বাকলি গুচাই। আৰু ঘৰৰ আম যিহেতু মোৰ অলপ অলপ আমাৰ ঘৰৰ আমবোৰত পোক আছে, হ'লেও মই বাছি বাছি বনাম আৰু যিমান ওলাব সেইখিনি মই কাঢ়ি দিম। এইখিনি মই আমখিনি ধুই লৈছোঁ। এতিয়া মই এনেকৈ গোটেইখিনি বাকলি গুচাই ল'ম। বাকলি গুচাই মই এনেকৈ গোটেইখিনি অলপ অলপকৈ উলিয়াই দিম। আমখিনি মই কাটি ল'লোঁ। এতিয়া এইখিনি মই মিক্সিত পিচিম আৰু তাৰ কাৰণে মোৰ মিক্সাৰ গ্ৰাইণ্ডাৰটো লাগিব। এয়া মই গোটাই লৈছোঁ। ইয়াত এতিয়া মই অলপ অলপকৈ এইখিনি পিচি ল'ম। গোটেইখিনি নিদিব, আধা আধাকৈ পিচি ল'ব। এইখিনি মই এতিয়া পিচি ল'ম। এইখিনি মই পিচি ল'লোঁ। এনেকৈ মই গোটেইখিনি পিচি লওঁ। এয়া মই গোটেইখিনি পিচি ল'লোঁ। এয়া চব ভালকৈ পিচি ল'ব লাগে, যাতে ক'ৰবাত একো থাকি নাযায়। যদি ক'ৰবাত টুকুৰা টুকুৰ থাকি যায় তেতিয়াহ'লে আপোনালোকে মনত যদি হেৰি থাকে তেতিয়া অকণমান চাকি ল'ব পাৰিব, আৰু যদি নাথাকে তেতিয়াও একো নালাগে। কেতিয়াবা অকণ দাঁতত লাগিলে খাবলৈ ভালেই লাগে। এতিয়া এইখিনি মই বনাবলৈ ৰেডি কৰোঁ। এয়া মই গেছত কেৰাহী পাতি থৈছোঁ, আৰু এতিয়া মই ইয়াত অকণমান তেল দিম, ৰিফাইন তেল অকণমান। আৰু ৰিফাইন তেল অকণমান দি পেলাই মই অকণমান এনেকৈ লৰাই দিম। বেছি নিদিব, এনেই জান দিব, যাতে আমখিনি লাগি নধৰে, সেইটো কাৰণে দিছোঁ। কেৰাহীখন গৰম হৈ আহিছে, মই চিমত দিছোঁ। এতিয়া মই এই আমখিনি ইয়াত দি দিম। আৰু ইয়াৰ পৰা এইখিনি কেৰাহীত দিলে ফুটি উঠে, গতিকে অলপ সাৱধানে কৰিব যাতে মুখত নপৰে। আৰু এইখিনি লাহে লাহে চিমত দি থ'ব, কিন্তু দেই লাহে লাহে এনেকৈ লৰাই থাকিব। আৰু এনেকৈ লৰাই থাকিব। এনেকৈ 10-5 মিনিট লৰাব। লৰোৱাৰ পাছত আপুনি ইয়াত চেনিখিনি দিব পাৰিব। এতিয়া মই ইয়াত চেনিখিনি দি দিম। এয়া মই 350 গ্ৰাম চেনি দিছোঁ। ইমানখিনি আমত ইমানখিনি চেনি দিবই লাগিব, যিহেতু জেলিখিনি চেনিয়ে প্ৰিজাৰ্ভ কৰি ৰাখে, গতিকে ইমানখিনি দিবই লাগিব আপোনালোকে। আৰু এতিয়া লাহে লাহে আমি এনেকৈ লৰাই থাকিম, আৰু যেতিয়ালৈকে অলপ ডাঠ নহয়, যেতিয়ালৈকে ইয়াৰ ৰংটো একদম ধুনীয়া ৰং এটা ওলাই নাহে, তেতিয়ালৈকে আমি এই ধৰণে কৰি থাকিম আৰু পাকটো উঠিবলৈ দিম। এতিয়া আমি এনেকৈ অলপ দেৰি লৰাই থাকিব লাগিব, কিন্তু চিমতে দি লৰাই থাকিব। এয়া চব লৰাই আছোঁ মই, আৰু দেখিছে কি সুন্দৰ ৰং ওলাই গৈছে। আৰু পগাই থাকোঁতে এটা কথা মনত ৰাখিব, বৰ বেছিকৈ পাকটো যদি উঠি যায় তেতিয়া কিন্তু লিকটীয়া হ'ব আৰু দাঁতত লাগি ধৰিব। যাতে খাবলৈ কোমলো হয় আৰু খাবলৈ টেষ্টো হয়, তাৰ কাৰণে সদায় এটা হিচাপতে কৰিব লাগে। এতিয়া আমি লাহেকৈ ইয়াত হৈছেনে নাই চাম। তাৰ আগতে মই ইয়াত আৰু এটা বস্তু দিবলৈ আছে, এইটো দি দিওঁ। এইখিনি কৰি থাকোঁতে ইয়াত ভিনেগাৰ দিব লাগিব, আৰু যদি চাইট্ৰিক এচিড আছে সেইটোও দিব পাৰে। 1 চামুচ দিলোঁ, 2 চামুচ দিলোঁ, 3 চামুচ দিছোঁ। এয়া সৰু চামুচে 3 চামুচ দিছোঁ। আৰু লগতে ইয়াত অকণমান মই এই ইচিকিটমান নিমখ দিছোঁ, যাতে টেষ্ট হয়। এতিয়া মই এইখিনি লৰাই থাকিম, আৰু অকণমান দেৰি আছে, হৈ যাব।
এয়া চব এয়া এইখিনি প্ৰায় ৰংটো ধুনীয়া হৈ আহিছে আৰু হ'লে আৰু হেতাখনে আপুনি এনেকৈ কৰি চাব যেতিয়া অকণমান এৰেখাই যোৱা নিচিনা হ'ব লাগি ধৰিব তেতিয়া আপুনি গম পাব যে এইটো হৈছে আৰু নহ'লে এনেকৈ প্লেট এখনত অকণমান থৈ অকণমান ঠাণ্ডা হ'বলৈ দিয়ক আৰু তাৰপিছতে প্লেটখন আপুনি এনেকৈ কৰি চাব যদি বিয়পি নাযায় তেতিয়াহ'লে গম পাব যে এইটো প্ৰায় হৈ গৈছে গতিকে এতিয়া আমাৰ এইটো ইফাল সিফাল হোৱা নাই গতিকে জানিছে এইটো পাৰফেক্টকৈ হৈছে গতিকে এতিয়া আমি এইখিনি নমাই দিব পাৰোঁ নমাই পেলাই অলপ ঠাণ্ডা হ'বলৈ দিলোঁ এতিয়া বটলত ভৰাই দিম আৰু বটলত ভৰোৱাৰ লগে লগে তেতিয়া ডাঠ হৈ পৰিব অকণমান গৰমেই ভৰাইছোঁ মই ইমান ঠাণ্ডা হ'বলৈও দিয়া নাই এনেকৈ থাকোঁতে বটলত ভৰাবলৈ ভাল আৰু দেখিবলৈও ধুনীয়া হয় বেছি ডাঠ হৈ গ'লে আপোনাৰ জেলি নিচিনা যেতিয়া হৈ যাব তেতিয়া ভৰাবলৈ অকণমান কষ্ট হয় সেইকাৰণে মই এইখিনি গোটেইখিনি ভৰাই দিম চব ঘৰৰ আমেৰে কিমান ধুনীয়াকৈ জেলি বনাব পাৰি খাবলৈও বৰ ধুনীয়া হয় দেখিবলৈও বৰ ধুনীয়া হয় আৰু ইয়াত একো মই ৰঙো দিয়া নাই বৰ ধুনীয়া ৰং ওলাইছে লুচিৰ লগত খাবলৈ বৰ ভাল লাগে এতিয়া এইখিনি আপোনালোকে লগে লগে যদি খাব বিচাৰে হ'ব আধা ঘণ্টামান থাকিলে ডাঠ হৈ পৰিব আৰু নহ'লে অকণমান ফ্ৰিজতো থৈ দিব পাৰে আৰু নথলেও হ'ব এয়া মই এয়া ধুনীয়াকৈ এয়া চব কিমান ধুনীয়া লাগিছে এয়া জেলি আপোনালোকৰ যদি ভাল লাগিলে জেলিখিনি তেতিয়াহ'লে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব